Guys, welcome back to my channel আৰু আপোনালোকে চাই আছে নিতুজ ব্লগ আজি মই কচুহঁতৰ ঘৰত পূজা খাব গৈ আছোঁ। পূজাত মাতিছে তাই। আজি যেহেতু কাতি বিহু, এই কাতি বিহুৰ সন্ধিক্ষণত সিহঁতৰ ঘৰলৈ পূজা বুলি মাতিছে আৰু ওলাই আহিছোঁ পূজা বুলি। আমাৰ ওচৰৰে এইটো ৰাস্তা আছে, শৰ্টকাট ৰাস্তা, এই ৰাস্তাটোৰে গৈ আছোঁ। খুব ভয়ংকৰ ৰাস্তা, ৰ'ব দেখা চাওক। এইটো ভয়ংকৰ ৰাস্তাৰে মই গৈ আছোঁ। এইটো সুৰসুৰীয়া ৰাস্তাৰে মানুহ ৰাতি অহা যোৱা কৰিবলৈকে ভয় কৰে। আনকি সকলোৱে জনামতে এইটো ৰাস্তাত কিবা অশুভ শক্তি থকা বুলিও বিশ্বাস কৰে। লগতে হাতীবিলাকো ইপিনে অহা যোৱা কৰে। প্ৰথমে সকলোলৈকে মোৰ ফালৰ পৰা কাতি বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক দিনবোৰ যাতে এনেদৰে সুখ শান্তিৰে কঢ়িয়াই নিয়ে তাৰেই কামনা কৰিলোঁ। আজি মই শংকৰদেৱৰ ফ্ৰেণ্ড কস্তুৰীহঁতৰ ঘৰলৈ গৈ আছোঁ। সিহঁতৰ নাৰায়ণ পূজা পাতিছে আৰু এইপিনে কাতি বিহুৰ সংক্ৰান্তিত যিহেতু উৎসৱ বুলি ক'লেতো আছে আৰু এইবিলাক, সেয়ে সিহঁতৰ ঘৰলৈ যাওকচোন বলক। আজি কাতি বিহু। কাতি বিহু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়। অসমীয়াৰ ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত ঔটেঙাৰ চাকি জ্বলাই আয়তীসকলে নাম গায়। এয়া চাওক, আয়তীসকলে ধৰ্মীয় ৰীতি পালন কৰি কাতি বিহু উপলক্ষে নাম গাই আছে। খুব ধুনীয়াকৈ সজাই ৰাখিছে। এয়া ধৰ্মীয় অনুষ্ঠানৰ কিছুমান উপকৰণ। প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে ধূনাৰ ব্যৱস্থা থাকিবই আৰু এই ধূনাৰ গন্ধই চৌপাশৰ কিছুমান অশুভ শক্তি নাশ কৰে বুলি বিশ্বাস আছে। আৰু অকণমান সময় এনেকৈ বহি লওঁ। পুৰস্কাৰ এনেকুৱা এটি শব্দ যিটো শব্দই সকলোকে অনুপ্ৰেৰণা জগায়। এয়া চাওক, মোৰ ফ্ৰেণ্ডৰ লগতে তেওঁলোকৰ ঘৰৰ সকলোৱে বিভিন্ন ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বহুতো বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে। লগতে আমাকো বহুত বেছি অনুপ্ৰাণিত কৰিছে। তেওঁলোকৰ পৰা বহুতো বেছি প্ৰেৰণা পাই আমিও আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। এয়া চাওক, অসমীয়া গল্প, উপন্যাস, বিভিন্ন ধৰণৰ কিতাপ ইয়াত খুব ধুনীয়াকৈ সজাই ৰাখিছে আৰু তাকে দেখি মই বেছি অনুপ্ৰাণিত হৈছোঁ। কাৰণ যিহেতু মোৰ প্ৰিয় ছাবজেক্ট অসমীয়া আৰু সেইকাৰণে বেছিকৈ আকৰ্ষিত হৈছোঁ সেই কিতাপকেইখনলৈ। এয়া চাওক, খুব ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকৰ পোৱা ট্ৰফি আৰু বিভিন্ন ধৰণৰ কিছুমান মূৰ্তিও খুব ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এয়া চাওক, অতিকৈ মূল্যৱান সম্বৰ্ধনা পত্ৰবিলাক খুব যতনেৰে ৰাখিছে। চাওক, ইমানেই ধুনীয়াকৈ সজাই ৰাখিছে। এইজনীয়ে সেইজনীয়ে যিজনীয়ে এই সকলোবিলাক সম্বৰ্ধনা পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। এনেকৈ সদায় তুমি আগুৱাই যোৱা, তাৰেই শুভকামনা থাকিল। এয়া চাওক, তেওঁলোকৰ ড্ৰয়িং ৰুম খুব ধুনীয়াকৈ সজাই ৰাখিছে। বিভিন্ন ধৰণৰ
আৰু তাইৰ ভণ্টি আৰু বাকী সকলোৱে ব্যস্ত আছে যিহেতু আজি কাতি পূজা আৰু এই কাতি পূজাৰ সন্ধিয়াৰ খুব ধুনীয়াকৈ আয়োজন কৰিছে খাদ্যৰ কিবাকিবি আইটেম এয়া আৰু মোকো মাতিছে সিহঁতে অহা নাই যিবিলাক সকলোকে মাতিছে মই অলপ সন্ধিয়া নলগাতে আহিছোঁ যিহেতু ৰাতি হ'ব সোনকালে যাব লাগিব আৰু যিহেতু বহুত ভয় লাগে সেইকাৰণে আহিছোঁ অলপমান দেখা দি যাম আৰু এয়া মোক বহি পৰিছে এতিয়া কিবা অলপমান জিৰাও জিৰাই কিনে যাম আৰু বহুত বস্তু আনিছে ৰ'ব দেখাই আছোঁ তাই গ'ল এতিয়া মই খাওঁ খাই কিনে যাম ঘৰত যাম যিহেতু সন্ধিয়াৰ হ'ব হ'ল আৰু সন্ধিয়া হ'লে আৰু দেৰি হ'ব সেইকাৰণে এইখিনি খাওঁ আৰু খাই কিনে যাম ঘৰত আজি কাতি বিহু উপলক্ষে কি কবি কৈছোঁ কওক সকলোকে কাতি বিহুৰ শুভেচ্ছা থাকিল আৰু তাই যাব কালি গুৱাহাটী ইউনিভাৰ্চিটি যাওঁ 21 তাৰিখে যাওঁ 21 তাৰিখে যাব তাই আৰু ময়ো যাম বৃহস্পতিবাৰে ইয়াৰ পৰা একেবাৰে সেইকাৰণে আজি ভাবিল সকলোকে মাতাই দিয়ে আৰু মোৰ বাকী ফ্ৰেণ্ডবোৰ অহা নাই সিহঁতে আহিব দেৰিকৈ মই সোনকালে আহিলোঁ তথাপিও এয়া চাওক খুব ধুনীয়া ড্ৰেছ কৰিছে তাই খাই লওঁ পটাপট খাই লওঁ আৰু যাওঁ জাতীয় উৎসৱ বিহু তিনিটাৰ ভিতৰত কাতি বিহু অন্যতম এই বিহুত ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ ঔটেঙাৰ বাকলিতৰ চাকি জ্বলায় কৃষিজীৱী অসমীয়াৰ মন আশাৰ সংগুতিৰে উপচি পৰক তুলসীৰ তলত চাকি আৰু পথাৰত জ্বলি উঠক আকাশবন্তি এয়া মোৰ ফ্ৰেণ্ডৰ লগত উঠা কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজিলৈ ইমানখিনিয়ে আছিল আপোনালোকক দেখুৱাবলগীয়া নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নিতুৱে নিতুজ ব্লগ নামৰ এই চেনেলটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ Subscribe to Nitu's vlog and don't forget to press the bell icon so that you get notified whenever I post new videos.